যেহেতু আজি চিমেণ্ট চাপৰি মাটি বেদখলৰ সেই আটাচুৰ পৰা আপোনালোকে কি মতামত দিয়ে? চাওক, আজি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে চৰকাৰ প্ৰশাসনক, যিহেতু চিমেণ্ট চাপৰিত আমি বহু বছৰ ধৰি আমাৰ আজু ককাহঁতে যিসমূহ মাটি সংৰক্ষণ কৰিলে, সেই মাটিখিনিক আমি চিমেণ্ট চাপৰিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আমি বহুৱাই আমাৰ আৰ্থিকভাৱে বা সবল কৰা বা সমাজখনক আমি উন্নতিৰ জখলালৈ নিয়াৰ এটা চিন্তা চৰ্চা কৰি আছিলোঁ। য'ত আমি দুখ পাইছোঁ আজি এই সময়ত এই মাটিডোখৰত কোনোবা কিছু ব্যক্তি আহি ইয়াত বেদখল কৰিব, আমি তাত হাত সাৱটি বহি থাকিম তেনে নহয়। আমি চৰকাৰক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে বেদখল মুক্ত কৰক, আৰু তেওঁলোকে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে আমাক আশ্বাস দিছে, তেওঁলোকৰ বিশ্বাস আছে আমাৰ। সেই সময়লৈকে আমি বাট চাম। যদিহে কোনো ধৰণৰ তেনেকুৱা বেদখলকাৰী উচ্ছেদ কৰিব যদি নোৱাৰে, তেতিয়াহ'লে কিন্তু আমাৰ চিমেণ্ট চাপৰি অঞ্চলত এটা বৃহৎ এটা আন্দোলন গঢ়ি উঠিব। যিহেতু চিমেণ্ট চাপৰিত যিসমূহ দল সংগঠন আছে, আছু, আটাচু, এপচু, TMPK, আক্ৰাচুকে আদি কৰি স্থানীয় ৰাইজ আছে, সকলো একত্ৰিত হৈ এটা বৃহৎ আন্দোলন গঢ়ি উঠা হ'ব। যিহেতু আমি কোনোপধ্যে আজি যিসমূহ আমাৰ চৰকাৰী মাটি আছে, সেই মাটিসমূহত কিন্তু আমি কাকো ব্যক্তিগতকৰণ কৰিবলৈ দিয়া নহ'ব। আমি সদায় আমি আপত্তি কৰি আহিছোঁ আৰু সংগ্ৰাম কৰিম। আজি জংকী সংগ্ৰাম কৰিবলৈ আমি বাধ্য আছোঁ। এইখিনিকে ক'লোঁ। চিমেণ্ট চাপৰি ৰিজাৰ্ভত যিটো মাটি দখল কৰিছে, তাৰ বিষয়ে আপোনালোকে কি ক'ব? আচলতে এইটো ৰিজাৰ্ভ নহয়, এইটো KBKৰ কাৰণে এলটমেণ্ট কৰা মাটি। এই মাটিটো যাতে, কাৰণ চাওক, KBK এটা ভাৰত চৰকাৰৰ অনুষ্ঠান। এই অনুষ্ঠানটো ইয়াত মানে ইষ্টাব্লিছমেণ্ট কৰিবলৈ আগবাঢ়িছে। এইকাৰণে এই মাটিটো যাতে দখল নকৰে, আমি চিমেণ্ট চাপৰিবাসীয়ে আমি এপিল কৰিছোঁ গভৰ্ণমেণ্টক। আৰু যিবিলাক দুৰ্গতসকলক আমিতো ইহঁতকো সহানুভূতি জনাবই লাগিব। তেওঁলোকতো কিবা আছে, গভৰ্ণমেণ্টে য'ত গভৰ্ণমেণ্টৰ ছাৰপ্লাছ লেণ্ড আছে, বাকী লেণ্ড আছে, তাত বহাওক। কিন্তু এইটো মাটিটো যাতে মুক্ত কৰে, আমাৰ ফালৰ পৰা এইটোৱে দাবী জনাইছোঁ। KBK যে আপোনালোকৰ এই দল সংগঠনে যে KBK এই মাটিটো এগ্ৰিমেণ্ট কৰি দিয়া হৈছে বুলি নহয়, এগ্ৰিমেণ্ট কৰি নহয়, এইটোতো গভৰ্ণমেণ্টৰ মাটি, গভৰ্ণমেণ্টে দিছে। আমিতো ইয়াৰ মানে ডেভেলপমেণ্ট কমিটিৰ মানুহ হিচাপে মানুহ এজনক আমি মাটি দিব নোৱাৰোঁ। মাটি দিয়াৰ অধিকাৰ আছে গভৰ্ণমেণ্টৰ, এইকাৰণে গভৰ্ণমেণ্টে দিছে সেই মাটিটো। এইকাৰণে KBKৰ কাৰণে ৰাখি দিব লাগে। আমাৰ দাবী এইটোৱে, কাৰণ আমিতো KBKক আমি কেতিয়াও মাটি দিব নোৱাৰোঁ, হয়নে নহয়? এইটোতো জানিবই লাগে। এটা গভৰ্ণমেণ্টৰ নিজৰ উইংছ আছে, যেনেকৈ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট, সিহঁতে মাটিডোখৰ এলটমেণ্ট কৰি দিছে। তেওঁলোকে বহি আছে, তেখেতৰ লোকক আপুনি কি জনাব খুজিছে? যে নহয়, তেওঁলোকেতো আমিওতো চবেই কৃষক মানুহ, তেওঁলোকেওতো কৃষি ব্যৱস্থাটো উন্নতিৰ কাৰণে KBK অত্যন্ত দৰকাৰ। তেওঁলোকে এই জেগাৰ বদলি গভৰ্ণমেণ্টে য'ত এলটমেণ্ট দিয়ে সুবিধাজনকভাৱে, তেওঁলোকে জানক কিবা হওক। আমি দুৰ্গতসকলক নকওঁ যে আপোনালোকে মানে ইয়াত থাকিব নালাগে, কিন্তু এইটো নহয় যে এটা অনুষ্ঠানক অৰ্পণ কৰা মাটিটো আকৌ এনেকুৱা ধৰণৰ অবৈধভাৱে কোনো দখল কৰিব নালাগে, আৰু হয়নে নহয়? মই হ'লেও দখল কৰিব নালাগে। মোৰ দুৰ্গতসকল বুলি কেনেকৈ এটা অনুষ্ঠানক দিয়া মাটিৰ দখল কৰিব? এইটোৱে আমাৰ ফালৰ পৰা ডেভেলপমেণ্ট কমিটিৰ ফালৰ পৰা এপিল, গভৰ্ণমেণ্টক এপিল কৰিছোঁ। আমি দুৰ্গত ৰাইজকো এপিল কৰিছোঁ যাতে এই কথাটো বুজি পাওক। এই KBKটো দুৰ্গত ৰাইজৰ কাৰণে, কাৰোবাৰ কাৰণে নহয়। যিহেতু আজি চিমেণ্ট যিহেতু অঞ্চলত যিটো ৰিজাৰ্ভত আজি বহুত মানুহে যে মাটিটো দখল কৰিছে, আপোনালোকে কি ক'ব যে এইটো মাটিত সিহঁতে বহিব লাগে না বহিব নালাগে? নাই, আমি TMPK ফালৰ পৰাতো অনাগত দিনবিলাকতো আমি কৈয়ে আহিছোঁ, আমাৰ ইয়াত যিমানখিনি বেদখল হৈ আছে সকলোখিনি মুক্ত হোৱাৰ কথা আমি কৈ আছোঁ। আৰু আমাৰ ইয়াত চিমেণ্ট চাপৰি অঞ্চলত, আমাৰ চিমেণ্ট চাপৰি এলেকাৰ আমাৰ বুদ্ধিজীৱী দল সংগঠন সকলোৰে মতত আমি একমত হৈ আমিতো মাতি আহিছোঁ যে আমাৰ ইয়াত চিমেণ্ট চাপৰি অঞ্চলৰ যিখিনি ফৰেষ্ট মাটি, ৰিজাৰ্ভৰ ভিতৰত থকা যিখিনি বেদখলকাৰীসকলক আমি উচ্ছেদ কৰাৰ কথা কৈ আহিছোঁ, আৰু ভৱিষ্যতেও কৈ থাকিম। যেতিয়ালৈকে চৰকাৰে এইসকলক উচ্ছেদৰ ব্যৱস্থা নকৰে, তেতিয়ালৈকে কৰক বুলি আমাৰ দাবী আজিৰ দিনতো অটল আছে আৰু অনাগত দিনতো থাকিব। আমি বিচৰা নাই যে আমাৰ এই চিমেণ্ট চাপৰি অঞ্চলৰ এইখন বনাঞ্চলক ধ্বংস কৰাটো যোনেই নহওক লাগে,
জ্বৰে নহওক লাগে যিয়ে নহওক লাগে আমাৰ এইখিনি মাটি আমাৰ বুট ভৱিষ্যতৰ কাৰণে ইয়াত চিমেণ্ট চাপৰি অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আহিবলগীয়া কথা আছে আমাৰ যি সপোন আছে সপোনবিলাক আমি বাস্তৱ ৰূপায়িত কৰিবৰ কাৰণে যিখিনি মাটি আমি সংৰক্ষণৰ ব্যৱস্থাৰ কাৰণে আমাৰ অঞ্চলৰ দল সংগঠনসকলে চিন্তা কৰি আছে এই চিন্তাধাৰাবিলাক বুট ভৱিষ্যতে বাস্তৱত ৰূপায়িত হওক তাকে কামনা কৰিছোঁ। আৰু আমিতো বিচৰা নাই TMPK পালৰ পৰা যে আমাৰ ইয়াত এই বেদখল হওক জাতপাত লৈ বেদখল হওক এই কথাটো আমি বিচৰা নাই আৰু আমি এই পক্ষত নাই। এতিয়াও আজিও কৈছোঁ আৰু ভৱিষ্যতেও ক'ম আমাৰ এই যিখিনি বেদখল হৈ আছে গোটেই পৰিসৰটো চাই আমাৰ ফৰেষ্টৰ আগৰ ইতিহাসৰ কিবাটোক চাই বেদখলমুক্ত কৰাটোক আমি দাবী জনাইছোঁ। আৰু এখন হ'ব বুলি সদ্যহতে যিখিনিত আমাৰ ইয়াৰ অঞ্চলৰ প্ৰস্তাৱ গৈছে এই প্ৰস্তাৱসমূহ পূৰণ হওক। আমাৰ ইয়াত KBK হওক হস্পিটেল হওক আমাৰ ইয়াত ব্লকখন হওক মহকুমাৰখন হওক এইটো আমাৰ দাবীসমূহ পূৰণ হওক বুলি পূৰণ হোৱাৰ লগতে আমি অনাগত ভৱিষ্যতে এই আশা পূৰণ হ'ব বুলি আমি TMPK পালৰ পৰা এতিয়াও চিন্তা কৰি আছোঁ আৰু অনাগত দিনতো চিন্তা কৰি থাকিম আৰু সদায় এই কথা কি কৈ থাকিম বেদখলমুক্ত হওক চিমেণ্ট চাপৰি এই আমাৰ যিখিনি মাটি ফৰেষ্টৰ নামত বাচি আছে এই মাটি বেদখলমুক্ত হোৱাটো আমি একদম কামনা কৰিছোঁ আৰু তাকে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। চিমেণ্ট যিহেতু চৰকাৰী ৰিজাৰ্ভত জোনাই বা লাইনবিকুৰি অন্তৰ্গত যিটো বানবিৰিষ্টৰ মানুহে ইয়াত বেদখলকাৰী কৰিছে তাত যিহেতু KBK আজি ইয়াত যিটো KBKৰ আণ্ডাৰত আছে সেইখিনি মাটিতে যদি তেখেতৰ লোকক দিলে কি অসুবিধা হ'ব পাৰে আমাৰ চিমেণ্ট চাপৰি ৰাইজৰ কাৰণে? প্ৰথমত নিখিল বৰা ছাত্ৰ সন্থাৰ পৰা আমি চৰকাৰক সেইটোৱে দাবী জনাম যে আমাৰ যিহেতু বানপীড়িত ৰাইজ ফ্লাড এফেক্টেড যিকোনো আমাৰ ভিকটিমছ তেখেতলোকক ৰিহেবিলিটেশ্যনটো দিব লাগে সেইটো আমি চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে আজি যিহেতু সমস্যা চলি আছে বেদখলী যা সমস্যা যিহেতু এনক্ৰচমেণ্ট হৈ আছে সেইটো এনক্ৰচমেণ্টটো নহ'বলৈ কাৰণে আমি ৰিকুৱেষ্ট কৰিম। আমি বহুত দিন আগৰ পৰা আলোচনা কৰি আছোঁ যে এনক্ৰচমেণ্টটো উইদাউট এনি কনফ্লিক্ট যিহেতু আমাৰ মাজত একো সংঘাত নহয় কেনেকৈ আমি মিলাব পাৰিম কিন্তু সেইটো আমি চৰকাৰক আমি দাবী জনাইছোঁ। এডমিনিষ্ট্ৰেটিভ বিষয়াসকলক আমি কৈছোঁ যে আপোনালোকে যিমান পাৰে সোনকালে এইটো সমাধান কৰি দিয়ক নহ'লে সমস্যাটো ইয়াৰকৈ আৰু এটা বেয়া পৰিস্থিতিত গুচি যাব পাৰে। সেয়ে আমি এতিয়ালৈকে তেখেতক অথৰিটিক আমি বাট চাই আছোঁ তেখেতলোকে আমাৰ সমস্যাটো সমাধান কৰি দিয়ে যাতে আৰু লগতে আমাৰ যিহেতু ভিকটিমছসকলক তেখেতলোকক এটা জাষ্টিচ দিয়ে তেখেতলোকক ৰিহেবিলিটেশ্যন দিয়ে আমি এইটোৱে তেখেতলোক অনুৰোধ জনাইছোঁ। আৰু এইটো চিমেণ্ট চাপৰি যিহেতু চৰকাৰী মাটি সেইটো বহুত বছৰৰ আগৰ পৰা সেই সমস্যাটো হৈ আহিছে আজিলৈ এই সমস্যাৰ সমাধান হোৱা নাই বুলি আমি জানিব পৰা গৈছে। আৰু এইবাৰৰ পৰা কি এটা কঠোৰ কিবা লৈছে আপোনালোকে? সেইটো আমি সকলো দল সংগঠন একলগ লাগি আজি এটা বৈঠক বহি পিনি আমি সেইটোৱে আলোচনা কৰিছোঁ ৰাইজৰ সহযোগত আমি এইটোৱে আলোচনা কৰিছোঁ যিহেতু এইটো সমস্যা আজি এটা নতুন সমস্যা নহয় বিগত সময়তো তেনেকুৱা বহুত সমস্যা উত্থাপন হৈছে সেইকাৰণে এবাৰ পৰা যাতে এইটো সমস্যা আৰু বাৰে বাৰে হৈ নাথাকে তাৰ কাৰণে সকলো আমাৰ কি কয় দল সংগঠন লগতে আমাৰ উন্নয়ন সমিতি আৰু ৰাইজ সকলোৱে আমি এটা ৰিজলিউশ্যনত আহিছোঁ যে এবাৰৰ পাছত এইটো যিহেতু বেদখলী হৈ আছে যাতে এনেকুৱা নহয় যিখিনি লেণ্ডটো এলটমেণ্ট অলৰেডি হৈ গৈছে KBKৰ কাৰণে এলটমেণ্ট হৈছে সেইটো লেণ্ডটো আমি প্ৰিজাৰ্ভ কৰিব লাগিব KBKৰ কাৰণে আৰু লগতে যিকোনো আৰু যি অকণমান লেণ্ডছবিলাক বাকী থাকি যাব সেইটোৰ কাৰণে আমাৰ উন্নয়ন সমিতি আৰু আমাৰ দল সংগঠনসকলে এটা আৰু আলোচনা কৰি পিনে সেইটো কেনেকৈ প্ৰিজাৰ্ভ কৰিব পৰা যায় তাৰ কাৰণে এটা ৰিজলিউশ্যন লোৱা হৈছে।